নমস্কাৰ প্ৰিয় দৰ্শক, আজি আপোনালোকক জনাম 2025 বৰ্ষৰ জানুৱাৰী মাহৰ প্ৰথমটো সপ্তাহৰ ৰাশিফলৰ বিষয়ে। অৰ্থাৎ 1 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈ আপোনাৰ এই দিনকেইটা কেনে যাব। আহকচোন প্ৰথমে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ, মই বাস্তৱনাথ স্বাগতম জনাইছোঁ আপোনালোকক ইউবি মটিভেশ্যন অসমৰ পুনৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ। প্ৰথমতে আপোনালোকক ক'বলৈ লৈছোঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহটো মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে মংগলময় হ'ব। এই সময়ছোৱাত বন্ধু বান্ধৱ, শুভাকাংক্ষী আৰু পৰিয়ালৰ সৈতে সুখেৰে কটাব পাৰিব। বাহিৰৰ লোকৰ পৰা সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত কিছু ভাল তথ্য লাভ কৰিব পাৰে। দীৰ্ঘ দূৰত্বত যাত্ৰাৰ সম্ভাৱনা থাকিব। গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ হ'লে সুখী অনুভৱ কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে আকাংক্ষিত ফল লাভ কৰিব। বৃষ ৰাশিৰ সাপ্তাহিক ৰাশিফল। বৃষ ৰাশিৰ লোকসকলে এই সপ্তাহত ডাঙৰ পৰিৱৰ্তন দেখা পাব পাৰে। কৰ্মক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সাৱধানতা হ'ব যাতে কোনেও আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব নোৱাৰে। এই সময়ছোৱাত কোনো দীৰ্ঘদিনীয়া ৰোগ বা ঋতুভিত্তিক ৰোগ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো সুফল লাভ কৰিবলৈ বিশেষ কষ্ট কৰিব লাগিব। ধন বিনিয়োগ কৰা বা ঋণ আদি লোৱাৰ সিদ্ধান্ত অতি সাৱধানে লওক। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক। এইবাৰ কম মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব। প্ৰত্যাশিত কিছুমান কাম সম্পূৰ্ণ হ'ব পাৰে। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব। মানুহৰ পৰা সহযোগিতা আৰু সহায় লাভ কৰিব। পৰিকল্পিত কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। ইতিবাচক চিন্তাই প্ৰাধান্য পাব। কৰ্মক্ষেত্ৰত কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। আৰ্থিক দৃষ্টিকোণৰ পৰাও অতি উপকাৰী হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ লগত ঘনিষ্ঠতা আৰু বুজাবুজি বাঢ়িব। পাৰিবাৰিক সুখ আৰু শান্তি অনুভৱ কৰিব। এইবাৰ কম কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহটোত কৰ্কট ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'ব। আশা কৰা ধৰণৰ সমৰ্থন নোপোৱাৰ বাবে কেৰিয়াৰ আৰু ব্যৱসায়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব। সপ্তাহৰ শেষৰ ফালে জীৱনৰ লগত জড়িত সমস্যাৰ পৰা কিছু সকাহ পাব। কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ সুযোগ পাব। ব্যৱসায়ীসকলৰ ব্যৱসায়ে গতি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত সাৱধানে আগবাঢ়ক আৰু আৱেগৰ প্ৰভাৱত কোনো ডাঙৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। দীৰ্ঘ দূৰত্বত যাত্ৰা কৰাৰ সম্ভাৱনা আছে। এইবাৰ কম সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহটো সিংহ ৰাশিৰ লোকসকলৰ সম্পৰ্কত সুখ আৰু প্ৰেম বৃদ্ধিৰ ক্ষেত্ৰত উপকাৰী বুলি প্ৰমাণিত কৰিছে। আপোনজনক লগ পোৱাৰ সম্ভাৱনা থাকিব। ঘৰখনত সুখ পৰিৱেশ সৃষ্টি হ'ব পাৰে। কেৰিয়াৰ আৰু ব্যৱসায়ত সামঞ্জস্যতা থাকিব। ছাত্ৰ ছাত্ৰীসকলে এই সপ্তাহত কিছু ভাল ফল পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে। প্ৰয়োজনীয় খৰচ হ্ৰাস পাব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব। বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। পৰিয়ালৰ সদস্যৰ পৰা আশা কৰা ধৰণৰ সহায় লাভ কৰিব। এইবাৰ কম কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। কন্যা ৰাশিৰ লোকে এই সপ্তাহত আৰ্থিক ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিয়োজিত লোকসকলৰ অতি ব্যস্ত হৈ থাকিব। অতিৰিক্ত কামৰ বোজা আহিব পাৰে। ব্যক্তিগত জীৱনৰ লগত জড়িত সমস্যাবোৰ চিন্তাৰ কাৰণ হৈ পৰিব। পাৰিবাৰিক সমস্যাৰ সৈতে যুঁজিবলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰত কিছু সাৱধানতা হোৱাটো অতি প্ৰয়োজন। এইবাৰ কম তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহটো তুলা ৰাশিৰ বাবে শুভ হ'বলৈ গৈ আছে। প্ৰত্যাশিত ইচ্ছা পূৰণ হ'ব। নিবনুৱা লোকে আকাংক্ষিত কৰ্মসংস্থাপন লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ ল'ব। কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব পাব পাৰে আপুনি। ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও অতি শুভ ফল লাভ কৰিব আপুনি। ব্যৱসায়ত আকাংক্ষিত ফল লাভ কৰিব। আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ লগত যিকোনো ভুল বুজাবুজি সমাধান হ'ব। এইবাৰ আপোনালোকক কম বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সাপ্তাহিক ৰাশিফল। এই সপ্তাহটো বৃশ্চিক ৰাশিৰ বাবেও অতি শুভ আৰু উপকাৰী হ'ব। ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ পাব। উপাৰ্জন বাঢ়িব।
কেৰিয়াৰ আৰু ব্যৱসায়ৰ দিশৰ পৰা প্ৰচেষ্টা সফল হ'ব। বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব পাৰে। এই সময়ছোৱাত যুৱক যুৱতীসকলে বেছিভাগ সময় আনন্দত কটাব। কৰ্মক্ষেত্ৰত সামঞ্জস্যতা থাকিব। বাটত অহা বাধাবোৰ দূৰ হ'ব। প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা সফল হ'ব পাৰে। বৈবাহিক আৰু পাৰিবাৰিক জীৱনত সুখী হৈ থাকিব। এইবাৰ আপোনালোকক কম ধনুৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহত ধনুৰাশিৰ লোকসকলে বিশেষ কাম সম্পূৰ্ণ কৰিব। দুখ আৰু হতাশাই সমস্যাৰ সৃষ্টি কৰিব পাৰে। হাতত থকা কামবোৰ ভালকৈ আৰু সময়মতে কৰিবলৈ চেষ্টা কৰক। কৰ্মক্ষেত্ৰত নিয়োজিত লোকসকলে অতি সাৱধানতা হ'ব লাগিব। এই সময়ছোৱাত দুৰ্বল স্বাস্থ্যও চিন্তা আৰু সমস্যাৰ প্ৰধান কাৰণ হৈ উঠিব পাৰে। আৰ্থিক দৃষ্টিকোণৰ পৰা অলপ টান হ'ব। বিবাহিত লোকসকলে নিজৰ পত্নীৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব। এইবাৰ আপোনালোকক কম মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহত ভাগ্যই মকৰ ৰাশিৰ লোকসকলক সহায় কৰিব। পৰিকল্পনাৰ পৰা কামবোৰ সময়মতে সম্পূৰ্ণ হ'লে আপুনি সন্তুষ্টি অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ পৰা আশা কৰা ধৰণে সহায় লাভ কৰিব। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সপ্তাহটো অনুকূল হ'ব। কেৰিয়াৰ বা ব্যৱসায়ৰ বাবে চেষ্টা কৰা লোকসকলে সফলতা লাভ কৰিব। বিবাদ সমাধান হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ সুযোগ পাব। ঘৰখনত আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। এইবাৰ আপোনালোকক কম কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। এই সপ্তাহটো কুম্ভ ৰাশিৰ লোকসকলৰ কিছু উত্থান পতনৰ মাজেৰে পাৰ কৰিব। লেনদেন অতি সাৱধানে কৰিব লাগিব। নিয়োজিত লোকসকলে কোনো বিষয়ক লৈ সংঘাতত লিপ্ত হ'ব পাৰে। বিবাদ মানসিক চাপৰ এটা ডাঙৰ কাৰণ হৈ পৰিব। আৰ্থিক আৰু মানসিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কৰ বিভাজন সমাধান কৰিবলৈ তৃতীয় ব্যক্তিৰ মধ্যস্থকাৰী ব্যৱহাৰ কৰিব। এইবাৰ আপোনালোকক কম মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। মীন ৰাশিৰ লোকে যিকোনো কাম সঠিকভাৱে সময়মতে কৰিলেহে তাত আকাংক্ষিত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। কেৰিয়াৰ, ব্যৱহাৰিক আৰু ব্যক্তিগত জীৱনৰ সৈতে জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত ল'ব লাগিব। শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। অবাঞ্ছিত পৰিৱৰ্তনৰ বাবে আপুনি হতাশ হৈ থাকিব পাৰে। অতিৰিক্ত কামৰ বোজা আহিব পাৰে। বৈবাহিক জীৱনত পত্নীৰ স্বাস্থ্য চিন্তাৰ বিষয় হৈ পৰিব পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব। আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি দিব। ধন্যবাদ।